আপোনাৰ মোবাইলত আল্টু ফাল্টু এনেই বেকাৰ এপ কিটাৰ পৰা নটিফিকেশ্যন আহে নেকি? আহে যদি আপোনাৰ এনে ওপৰত ট্ৰিং কৰি থাকে, আপোনাৰ কিবা অসুবিধা হয় নেকি? হয় যদি সেই আল্টু ফাল্টু এপৰ পৰা অহা নটিফিকেশ্যন কিটা আপুনি কেনেকৈ বন্ধ কৰিব পাৰিব, আজিৰ ভিডিঅ'ত মই এইটোৰ বিষয়ে জনাব চেষ্টা কৰিম। তো এতিয়া পৰ্যন্ত যদি আপুনি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব, কাৰণ আমি এইটো চেনেলত বহুতো ধৰণৰ ইনফৰমেটিভ ভিডিঅ' দি থাকোঁ। তেনেহলে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, এইটো কৰাৰ জন্য সৰু এটা সেটিংস দেখাই দিছোঁ, যোনটো কৰি ল'লে আপোনালোকে বেকাৰ যোনকেইটা ইউজ নকৰে সেইকেইটা এপৰ নটিফিকেশ্যন বন্ধ কৰিব পাৰিব। চাওক, সেটিংস অপশনটো ক্লিক কৰি ল'ব। ক্লিক কৰাৰ পিছত স্ক্ৰল কৰি অলপ তলত আহি যাব। তলত অহাৰ পিছত এপছ নামৰ এটা অপশন চাব পাৰিছে, ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত চাব পাৰিছে আপোনাৰ মোবাইলত যিমান এপছ আছে ইয়াত ওপৰত অপশন আহি গৈছে অল এপছ। ইয়াৰ পৰা অল এপছ ক্লিক কৰি ল'ব। ক্লিক কৰাৰ পিছত ইয়াত চাব পাৰিছে বহুতো ধৰণৰ যোনকেইটা এপ আছে, আপোনাৰ গোটেই মোবাইলত যোনকেইটা এপ আছে সব ইয়াত আহি গৈছে। তো যোন এপটোৰ পৰা আপোনাৰ অসুবিধা হৈছে, বেছি নটিফিকেশ্যন আহি আছে, তো সেই এপটোত গৈ ধৰক মোৰ ফ্ৰী ফায়াৰৰ পৰা বেছি নটিফিকেশ্যন আহি থাকে, তেনেহ'লে মই কি কৰিম, এই ফ্ৰী ফায়াৰ অপশনটোত ক্লিক কৰি ইয়াত চাব পাৰিছে পাৰ্মিশ্যনত ক্লিক কৰি ইয়াত চাব পাৰিছে, ইয়াত পাৰ্মিশ্যন নহয়, ইয়াত নটিফিকেশ্যন ক্লিক কৰিব। নটিফিকেশ্যন ক্লিক কৰাৰ পিছত ইয়াত চাব পাৰিছে ব্লক অল, নেভাৰ শ্ব' নটিফিকেশ্যন ফ্ৰম দিছ এপ। এই অপশনটোত ক্লিক কৰি সকলো নটিফিকেশ্যন এইটো এপৰ বন্ধ কৰিব পাৰিব। এইটো অপশন অন কৰি দিব। চাওক, অফ আছে, অন কৰি দিব। ঠিক আছে, তেনেহ'লে আপোনালোকে নিশ্চয় বুজি পাইছে কেনেকৈ এপৰ নটিফিকেশ্যন বন্ধ কৰা হয়। তো আজিলৈ আকৌ লগ পাম এটা নতুন ভিডিঅ'লৈ, তেতিয়ালৈ বাই।